Good morning, ছাত্ৰ-ছাত্ৰীসকল। আজি মই তোমালোকৰ লেসন 7 মাই ষ্টৰী এই পাঠটো অসমীয়াত বুজাই দিম। যোৱাকালি মই যে ইংৰাজী ৰিডিং পঢ়াই দিছিলোঁ নহয়, এই পাঠটো আজি অসমীয়াত বুজাব লৈছোঁ। তোমালোকে ভিডিঅ'বোৰ চাইছা নহয়, আজি এইটো মই অসমীয়াত বুজাই দি আছোঁ হা। মাই ষ্টৰী মানে মোৰ গল্প। মাই মানে তোমালোকে জানাই, মাই মানে মোৰ, ষ্টৰী মানে গল্প। Look at the two pictures. ইয়াতে মই যে কালি কৈছিলোঁ এই দুখন ছবি আমাক চাব দিছে। Look at the two pictures বুলি কৈছে, আমাক এই দুখন ছবি চাব দিছে, A আৰু B। ইয়াতে কি কৈছিল? Talk to your friend and say how picture A is different from picture B. যে কৈছে এই picture A টো picture B মাজত কি পাৰ্থক্য আছে বুলি কৈছে। Tell your friend which of these two environments you would like to live in and why. আৰু এই যে দুখন ছবিৰ পৰিৱেশ দেখুওৱা হৈছে, এই দুখন পৰিৱেশৰ কোনটো তুমি কি কৰিব কৈছে বুলি কৈছে, যে থাকিব খোজে আৰু কিয় বুলি কৈছে। এতিয়া চোৱাচোন, এতিয়া গছ-গছনি আছে ধুনীয়াকৈ, তাৰপিছত সেই গছৰ তলত বহা ঠাই দিছে, বহি আছে দুজনী বান্ধৱী, ইয়াতে সৰু ল'ৰা দুজনে ফুটবল খেলি আছে, ইয়াতে ধুনীয়াকৈ পানী ওলাই আছে, তাতে হাঁহ চৰি আছে, এনেকৈ ধুনীয়াকৈ আছে। ঠিক ইয়াতে তেনেকুৱা চোৱা, ইয়াতে গছ-গছনি, গছবোৰ কাটি দিয়া হৈছে আৰু সেইকাৰণে কি হয়, ইয়াৰ পৰা ইয়াতে মানুহো নাই, মানুহ দুনো নাই, আৰু ইয়াৰ পৰা ওলোৱা পানীও সেই বন্ধ হৈ গৈছে, ইয়াৰ হাঁহো নাই। তো সেইকাৰণে কৈছে যে এই দুখনৰ মাজত কি পাৰ্থক্য, সেইটোৱে পাৰ্থক্য যে ইয়াত গছ-গছনি আছে, মানুহ আছে, আৰু ইফালে কি কয় হাঁহো আছে, মানে চৰাই আছে। আৰু এইবিলাক চাওঁ ফুল চুল ধুনীয়াকৈ ফুলি আছে, কিন্তু ইয়াতে কি হয়, গছ নথকাৰ লগে লগে সেইবোৰ কিছুমান বস্তু নোহোৱা হৈ গৈছে। তো ইয়াৰে কোনটো মানে পৰিৱেশত তোমালোকে থাকিব খোজা আৰু কিয় বুলি কৈছে। ঠিক আছে, ইফালে চোৱা এইবাৰ মাই ষ্টৰী মূল গল্প কি কৈছে, আমি এতিয়া গল্পটো চাম। ৱাটাৰ টেলছ ইটছ ওন ষ্টৰী। ৱাটাৰ মানেতো জানাই পানী, টেলছ ইটছ ওন ষ্টৰী, পানীয়ে নিজৰ গল্প কৈছে, কাহিনী কৈছে বুলি কৈছে। তো ছাৰ কি কৈছে, আই এম ৱাটাৰ, মই পানী হয়। ইউ চি মি অল এৰাউণ্ড ইউ, তুমি মোক তোমাৰ চাৰিওফালে দেখা পায় বুলি কৈছে। পানীটো আমি চাৰিওফালে দেখাই পায়, হয়নে নহয়? ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আমাক পানী লাগেই, আমি পানী ব্যৱহাৰ কৰিয়েই থাকোঁ, সেইকাৰণে আমাক পানী দেখা পায় বুলি কৈছে। আই হেভ নাইডাৰ শ্বেপ নৰ কালাৰ। শ্বেপ মানে আকাৰ বা আকৃতি। এতিয়া ধৰা এইটো কলম, এই কলমৰ আকৃতি আছে, আমি দেখিলে গম পাওঁ যে এইটো কলম, হয়নে নহয়? কিন্তু পানীৰ তেনেকুৱা কোনো আকাৰ বা আকৃতি নাই বুলি কৈছে। নৰ কালাৰ, কালাৰ মানে ৰং, পানীৰ কোনো আকাৰ বা আকৃতি বা ৰঙো নাই বুলি কৈছে। মানে অৰ্থাৎ মোৰ কোনো আকাৰ বা আকৃতি আৰু কি কয় নাইবা ৰঙো নাই বুলি কৈছে। আই টেক মাই কালাৰ্ছ ফ্ৰম দ্য প্লেচ আই লিভ ইন, আৰু মই য'ত, প্লেচ মানে ঠাই, মই য'ত থাকোঁ বা কৰোঁ সেই ঠাইৰ পৰাই মই ৰং লৈ লওঁ বুলি কৈছে। ইউ হেভ চিন মি ইন চিজ এণ্ড লেকছ, তুমি মোক সাগৰ আৰু নিজৰা দেখিছা। দেয়াৰ আই হেভ এ লাইট ব্লু কালাৰ, তাত মোৰ পাতল নীলা ৰঙৰ হয়, তাত মই পাতল নীলা ৰঙৰ হয়। ইউ চিন মি ডেন্সিং এলং এ ৰেপিড ষ্ট্ৰীম, ৰেপিড ষ্ট্ৰীম মানে পাহাৰৰ পৰা বৈ অহা নিজৰা, এইটোক ষ্ট্ৰীম বুলি কয়, ৰেপিড ষ্ট্ৰীম চলি থকা নিজৰা, যে তুমি মোক চলি থকা নিজৰাত নাচি থকা দেখা পায় বুলি কৈছে। কাৰণ নিজৰাতটো পানী গৈ থাকে, সেইকাৰণে এইটো নাচি থকা বুলি কৈছে। দেয়াৰ আই হেভ এ চিলভাৰ কালাৰ, আৰু তাত মোৰ চিলভাৰ মানে ৰূপালী, তাত মোৰ ৰূপালী ৰং হয় বুলি কৈছে। ইউ হেভ চিন মি চেইলিং ইন দ্য স্কাই এজ ক্লাউডছ, ক্লাউডছ মানে মেঘ, স্কাই মানে আকাশ, যে কৈছে তুমি মোক আকাশত ডাৱৰৰ লগত ঘূৰি ফুৰা দেখা পায়, তাৰমানে চৰি ফুৰা, চেলিং মানে ঘূৰি ফুৰা, আমি ডাৱৰ ইফালৰ পৰা সিফালে, বৰষুণ আহিলে ডাৱৰবোৰ ইফালৰ পৰা সিফালে যোৱা দেখা পাওঁ নহয়, সেইটো কথা কৈছে। দেয়াৰ আই ড্ৰ মাই কালাৰ্ছ ফ্ৰম দ্য ছান, আৰু তাত মই সূৰ্যৰ পৰা মোৰ ৰং আঁকি লওঁ বুলি কৈছে। আই এম হোৱাইট, আই এম গ্ৰে এণ্ড অৰেঞ্জ এণ্ড গল্ড এট ছানছেট। আই এম হোৱাইট, মই বগা, আই এম গ্ৰে, মই ছাই বৰণীয়া, এণ্ড অৰেঞ্জ আৰু কমলা ৰঙৰ, এণ্ড গল্ড এট ছানছেট, আৰু যেতিয়া আবেলি হয় তেতিয়া মই সোণালী ৰঙৰ হয় বুলি কৈছে। বাট ইউ লাভ মি when I am in the water bottle that you carry to school, কিন্তু তুমি মোক ভাল পোৱা যেতিয়া মই তোমাৰ স্কুলত পানীৰ বটলত
ৱাটাৰ বটল মানে পানীৰ বটলত তুমি কঢ়িয়াই লৈ যোৱা তেতিয়া তুমি মোক ভাল পাওঁ বুলি কৈছে ইউ লাভ মি when I help you to remain clean, fresh and beautiful তুমি মোক ভাল পোৱা যেতিয়া মই তোমাক পৰিষ্কাৰ সতেজ আৰু ধুনীয়াকৈ ৰাখোঁ বুলি কৈছে ক্লিন মানে পৰিষ্কাৰ ফ্ৰেছ মানে সতেজ আৰু বিউটিফুল মানেতো জানাই ধুনীয়া I help you to grow your plants and trees মই তোমাৰ গছ আৰু কি কয় পুলি গছৰ সৰু সৰু যোনটো পুলি হয় সেইটো কৈছে সেইটো ডাঙৰ কৰাত সহায় কৰোঁ বুলি কৈছে I bring life to the world for you মই তোমাৰ কাৰণে পৃথিৱীত জীৱন কঢ়িয়াই আনো বুলি কৈছে So my dear friends সেইকাৰণে মোৰ মৰমৰ বন্ধুহঁত I need your help মোক তোমাৰ সহায় লাগে I need your love মোক তোমাৰ মৰমৰ প্ৰয়োজন I don't like to be polluted with dirty things মই dirty things মানে লেতেৰা বস্তু মই লেতেৰা বস্তুৰে দুখিত হোৱাটো নিবিচাৰোঁ বুলি কৈছে আমি যেতিয়া পানীত বেয়া বস্তু পেলাই দিওঁ লেতেৰা বস্তু পেলাই দিওঁ তেতিয়া কি হয় পানী দুখিত হয় সেইকাৰণে পানীয়ে তেনেকৈ কৈছে যে মই লেতেৰা বস্তুৰে দুখিত হোৱাটো নিবিচাৰোঁ বুলি কৈছে I don't like to be wasted আৰু মই মোক নষ্ট কৰাটো নিবিচাৰোঁ পানী যে আমি যেনেকৈ তেনেকৈ ব্যৱহাৰ কৰি অপব্যয় কৰোঁ নষ্ট কৰোঁ সেইটো কথা কৈছে যে মই মোক নষ্ট হোৱাটো নিবিচাৰোঁ You must help me to remain clean and healthy কৈছে তুমি মোক মই পৰিষ্কাৰ আৰু স্বাস্থ্যৱান হৈ থাকিবলৈ সহায় কৰিব লাগিব কৈছে পানীত কিছুমান বেয়া বস্তুবোৰ আচলতে মানুহ পেলোৱাৰ কাৰণেহে দুখিত হয় সেইকাৰণে কৈছে যে তুমি মোক পৰিষ্কাৰ আৰু স্বাস্থ্যৱান হৈ থাকিবলৈ সহায় কৰিব লাগিব কাৰণ ভাল পানীহে মানুহকো ভাল কৰিব আমি বেয়া পানীটো খাব নোৱাৰোঁ পানী ভাল পানীহে খাব পাৰোঁ ভাল পানীহে আমি ব্যৱহাৰ কৰিব পাৰোঁ যিকোনো আমাৰ কামৰ কাৰণে সেইকাৰণে পানী ভাল হ'ব লাগে I promise to do the same for you আৰু ময়ো তোমাক একে ৰাখিবলৈ প্ৰতিজ্ঞা হ'ম বুলি কৈছে যদি পানী ভাল থাকে তেতিয়াহে আমিও ভাল হৈ থাকিম নহ'লে কি হয় বেয়া পানী ব্যৱহাৰ কৰাৰ ফলত আমাৰ কি হ'ব বেমাৰ আজাৰ হ'ব পাৰে তাৰ পাছত আমাৰ কি হ'ব তাৰ আমাৰ ক্ষতি হ'ব সেইকাৰণে কৈছে যে ময়ো তোমাক তেনেকৈ ৰখাৰ প্ৰতিজ্ঞাবদ্ধ হ'ম বুলি কৈছে তো এইখিনিয়ে হৈছে মাই ষ্টৰী পঢ়াৰ থুলমূলকৈ অসমীয়া মই বুজাই দিছোঁ তোমালোকে ভিডিঅ'বোৰ চাবা ভিডিঅ'বোৰ চালে তোমালোকে অকণমান হ'লেও বুজি পাবা ঠিক আছে তো চাবা তোমালোকে মাই ষ্টৰী অৰ্থাৎ মোৰ কাহিনী মোৰ গল্প